हेलो हाई गाइज की खबर आपलोकर आशा करूँ सकलोरे भाल। फाइनेली आज रेसिपिटर कारण मैं एटा लोकेल मुर्गी लबले आहिलो। फाइनेली मैं लोकेल मुर्गी लै लैसो। एतिया मैं मारि दिब कौं इयाते मैं कारण नेमारो। एतिया मुर्गी इयाते मारि दिब मैं घरत गई सफा करिम। फाइनेली मैं मुर्गी दुकानते काटि लै आहिलो। इया एतिया मैं पानी गरम होबले दिसो। तेतियालेके मैं मसलाखिनि तैयार करि लওঁ। এই মই মছলাখিনি কাটি ললো। পিঁয়াজ, আদা, নহৰু, লং ডাল, এলাচি পেকেট এটা আনিছোঁ, কেঁচা জলকীয়া আৰু আপোনাৰ শুকান জলকীয়া আৰু জালুক লম। এতিয়া এইখিনি ধুনীয়াকৈ মই মিক্সাৰত পিচি লম। এয়া ফাইনেলি মই মুৰ্গীটো কাটি ললো ধুনীয়াকৈ। এয়া লগতে আলু কাটি ললো একটা, আৰু ইয়াত হালধি জিৰা ললো, নিমখ ললো, আৰু এয়া মছলাখিনি ধুনীয়াকৈ পিচি ললো। সব বস্তুখিনি মই যোগাৰ কৰি ললো। এতিয়া আহক বনোৱা আৰম্ভ কৰোঁ। এয়া প্ৰথমতে মই আলুটো অলপ ফ্ৰাই কৰি লওঁ। এতিয়া দিম মছলাখিনি। মছলাখিনি দিলোঁ। এতিয়া মছলাখিনি মই ধুনীয়াকৈ ভুনিম। এয়া মছলাখিনি মই ভুনিছোঁ। এতিয়া দিম ইয়াতে হালধি আৰু জিৰা গুড়া, তাৰপিছত দিম অলপ নিমখ দিলোঁ। এতিয়া ধুনীয়াকৈ মছলাখিনি ভুনি ল'ম। এয়া ফাইনেলি মোৰ মছলাখিনি ধুনীয়াকৈ ভনা হৈ গৈছে। এতিয়া মই দিম ইয়াত লোকেল মুৰ্গী। লোকেল মুৰ্গীৰ লগত মই আনিছিলোঁ দুইটা ব্ৰইলাৰ ঠেং। ব্ৰইলাৰ ঠেং দুটাও মই দি দিছোঁ, কিয়নো মই ব্ৰইলাৰ ঠেং খাই ভাল পাওঁ। চাই থাকক। এয়া দেখিছে মই মছলাটো ধুনীয়াকৈ ভুনিছোঁ। মোৰ চেনেলটো আৰম্ভণিৰ পৰা শেষলৈকে চাব, আৰু নতুন থাকিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভাল লাগিলে লাইক কমেণ্ট কৰিব। এয়া ফাইনেলি মই মছলাখিনি ভুনিলোঁ। এতিয়া মই ইয়াতে ভজা আলুখিনি দি দিছোঁ। এতিয়া ধুনীয়াকৈ আৰু অলপ ভুনিম। এয়া ধুনীয়াকৈ ভুনিছোঁ। এতিয়া দিম ইয়াত অকণমান পানী, অলপ পানী দি ভুনিম। ধুনীয়াকৈ ভুনিম। ফাইনেলি মই মাংসখিনি ঢাকি দিয়া নাই, মই হিলাই আছোঁ, ভুনি আছোঁ। এনেকৈয়ে সিজাম। চাই থাকক। পিছত অলপ সময় ঢাকি দিম। আমি প্ৰতিটো বস্তু ঘৰতে ধুনীয়াকৈ বনাই খাব পাৰোঁ। হোটেলত যেনেকৈ আমি পইচা দি খাবলৈ যাওঁ, সেই বস্তুটো আমি ঘৰত বনাই খালে বেছি তৃপ্তি পাওঁ। মই আৰম্ভণিৰ পৰা আপোনালোকক দেখুৱাই দিছোঁ কি কি দিব, কি কি নিদিব। এদিন বনাই খাব, দেখিব। বিৰাট ধুনীয়া এটা ৰেচিপি বনায়, বিৰাট ধুনীয়া লাগিব খাবলৈ। হোটেলতকৈ আপোনালোকে ভাল খাবলৈ পাব ঘৰত বনালে। এয়া ফাইনেলি মই ধুনীয়াকৈ মাংসখিনি ভুনি ল'লোঁ। এতিয়া অলপ পানী দিম। পানী দি অলপ সময়ৰ কাৰণে মই ঢাকি দিম। পানী দিলোঁ। ধুনীয়াকৈ আপোনালোকৰ অনুমানত পানীটো দিব। ভাত খাবলৈ হ'লে অলপ জোল লাগিব, ৰুটি খাবলৈ হ'লে আপোনালোকে শুকান বনাব পাৰে। টেষ্ট একেই পাব। এতিয়া মই অলপ সময়ৰ কাৰণে ঢাকি দিম। এয়া অলপ সময় ঢাকি দিয়াৰ পিছত মাংসটো ধুনীয়াকৈ উতলি আছে। আৰু অলপ সময় বাকী আছে সিজিবলৈ, আৰু অলপ সিজক। এয়া ফাইনেলি মোৰ চব্জিটো বনাই হৈ গ'ল। মই বেছি জোল ৰখা নাই। এয়া ধুনীয়াকৈ মোৰ চব্জিখিনি হৈ গ'ল। মোৰ ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ চোৱাৰ কাৰণে ধন্যবাদ জনালোঁ। কাইলৈ আকৌ এটা নতুন ৰেচিপি লৈ আপোনালোকৰ সামনে আকৌ আহিম। তেতিয়ালৈকে